মই দাসে কৈছোঁ মই নয়ন নিলিমৰ ডিৰেক্টৰ হয় এছিষ্টেণ্ট ডিৰেক্টৰ হয় তো আপোনাৰ লগত অলপ কথা পাতিম বুলি ফোন এটা কৰিলোঁ তো যদি আপোনাৰ 5 মিনিট টাইম আছে কথাটো পাতিব পাৰিমনে অলপ और अभी तो रुको क्लाइमैक्स अभी बाकी है Hello everyone, good afternoon. Welcome back my channel Lokhina Prank Star. Apun kung sudung ko notong nota video sa pa. Naka guys, ngodong sila buhati sa rumo sudung. Actually, nanggang sila din sa kami prank ko yung langgam kami na. To second prank yan. Ano ko mga parang kan ano lagi ang dimit ko mo pa. To malam mangat to muketa. Jira ayo ba ambay ay pa ida ko kulo. Mane actually kulo di mo pastula duda. Indo silbang kan bumung acok mane prank ko yung langgam kami na. Mane doi champion prank debu. Jadi mon main jeneng ke kade assistant director ngulu ta hero apna film ak lahini to laga pa ngulu kona ka mala du na le mane second to mara pa to ngulu biye ngulu dhamai tak ke apa kangka data izong ilang neta actress mane puto keba kono bu film dum dora hak udaharon rupe yaksa moyut panoi ke kede the film du ine eta bhalgan artist mane abhinetri itu Sunita Begu ba masilong prank goliye अभी मजा आएगा ना भिड़ो नगद भी कंफ्यूज मोहना चेष्टा है तो गाइस ननु वीडियो कप कारंग आपने कमेंट को बिला दोके सेको सब्सक्राइब लंग तो बजे का मुंबा बो सिलो का वीडियो संबंध आराम होला भाई तो गाइस शुरू करेगा सेकेंडली को फोन जम कांकिन दा नंबर से किबो तो केसुमान इला बस्तु लग दा लगा पे जन फोन से किलो पोसी माने आजन दो फोन है सम को तो सकी निए तो गाइस काला दुलां पूरा वीडियो सब सिले एंटरटेनमेंट वीडियो ना चेष्टा है नलुम तो फुल दुलां नंबर मु डायल पाबो फाइनली बा फोन दमा काला नंबर डायल दबो डॉक्टर हयतो रेजिस्ट्रेशन रिसीव मान लगा আমাৰ रिसीव कमलो जको माने प्रेंग बेबा चेष्टा है नलो काल दुलां तो सर डायल लुम रिंग न बिराक रिंग दं ताला दुलां हेलो 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 very good afternoon হয় আপুনি সুনিতা পেগু কৈছা হয় মই গুৱাহাটীৰ পৰা ফোন কৰিছিলোঁ মই একচুৱেলি যদি হেৰি কৰিছোঁ মই দাসে কৈছোঁ মই নয়ন নিলিমৰ ডিৰেক্টৰ হয় এছিষ্টেণ্ট ডিৰেক্টৰ হয় তো আপোনাৰ লগত অলপ কথা পাতিম বুলি ফোন এটা কৰিলোঁ তো যদি আপোনাৰ 5 মিনিট টাইম আছে কথাটো পাতিব পাৰিমনে অলপ बहुत तेज हो रहा है बहुत तेज हो रहा অলপ এনেই পিছে তুমি কৰ হয় ধেমাজিৰ ন তো কথাটো এনেকুৱা ধৰণৰ কথা মানে একচুৱেলি আমি এটা নতুন এটা প্ৰজেক্ট আমি ওলাব খুজি আছোঁ আমি এটা হিৰো এখন ছবি আমি নিৰ্মাণ কৰি আছোঁ অলৰেডি আমি বন্ধু দিলোঁ তো তাৰ বাবে এটা নতুন এটা হিৰোইনৰ আমাৰ প্ৰয়োজন আছিল একচুৱেলি অলৰেডি সকলো হিৰোইনৰ লগত কথা পাতিছিলোঁ কিন্তু মানে কাষ্ট নোহোৱাৰ কাৰণে নতুন এটা হিৰোইনক কথা পাতিবৰ কাৰণে আপোনাৰ নাম্বাৰটো মোক দিছিলে তো ন আমাৰ এছিষ্টেণ্টে গম পাব তো মোক এছিষ্টেণ্টে ফোন নাম্বাৰটো মোক দিছিলে হয় তুমি কৰিব পাৰিবানে আমাৰ আছামিজ মুভি এখনত হিৰোখনত হয় মই এইটো টিত আছে কৈছোঁ হয়তো চিনি পাইছে চাগে হেল্ল' হয় আপুনি যদি কৰিব বিচৰা অফাৰটো আপুনি একচেপ্ট কৰিবানে মই একচুৱেলি বেলেগ হেৰি কৰি আছোঁ প্ৰজেক্টটো চলি আছে বাট এটা হিৰোখন আমি এটা নিৰ্মাণ কৰিম আমি এতিয়া অলৰেডি মাৰ্চৰ পৰা শ্বুটিং আৰম্ভ কৰিম বুলি ভাবিছোঁ তো এইবাবে আমাক নতুন এটা হিৰোইনৰ খুবেই দৰকাৰ হৈছে ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं তো তোমাক প্ৰতিমত কেইখনমান চিনেমাত দেখা পাইছিলোঁ তো এইটো কথালৈ অলপ পাতিম বুলি ফোন এটা কৰিলোঁ মাৰ্চৰ পৰা আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ
লোকেশ্যনটো ক'ত হ'ব? লোকেশ্যনটো এতিয়ালৈকে আমি ডিচাইড নাই কৰা, হয়তো অসমৰ বাহিৰতো হ'ব পাৰে, অসমৰ ভিতৰতো হ'ব পাৰে। তো আগতে ডাইৰেকশ্যন কেনেকৈ হ'ব? অলৰেডি ডাইৰেকশ্যনে মুনীন বৰুৱা আছে আৰু বহুতো কেইবাজন নপুৰণি অভিনেতা অভিনেত্ৰীও থাকিব। তাতে তোমাক নতুন এটা হেৰিটোৰ কাৰণে আমি ফোন এটা কৰিলোঁ মানে। তোমাৰ পৰা তুমি কমফৰ্টেবল আছানে? আৰু বাকী আৰ্টিষ্ট কোন থাকিব? আৰ্টিষ্ট অলৰেডি আমাৰ নয়ন দা থাকিব, নয়ন নিলিম, চিনি পাইছে চাগে, হিৰো। আৰু অলৰেডি বিবেকৰ ফিল্ম এটাও আহি আছে, বুম বোলা কিবা এটা। তুমি অফাৰটো একচেপ্ট কৰিবানে? এতিয়া মই ঘপককৈ ক'বলৈ অলপ মানে ঠিক আছে অলপ বাৰু। টাইম লাগিব, মই চাব লাগিব। ঠিকে ধৰিছা, কিন্তু আমাৰ হাতত পূৰা সময় কম আছে হা। আমি তোমাক 5 দিন বা 6 ডে তোমাক টাইম দিব পাৰিম। তাৰপাছত তুমি কনফাৰ্ম কৰি মোক ফোন কৰিবা, মই ফোন কৰিমগৈ। মানে অলৰেডি আমি লৰালৰিকৈ শ্বুটিং ষ্টাৰ্ট কৰিব লাগিব মাৰ্চৰ পৰা। আমি অলৰেডি এতিয়া বাজেট চাজেট কৰিছোঁ আৰু লগতে লোকেশ্যন ছিলেক্ট কৰা নাই, লোকেশ্যন কৰিম এতিয়া অলৰেডি। আৰু স্ক্ৰিপ্ট অলৰেডি ৰেডি হৈ আছে। এটা পূৰা এটা ধামাকা এটা মুভি হ'ব এইটো। তো এনেই তুমি এইটো হেৰি বেলেগ ইণ্ডাষ্ট্ৰিটো কাম কৰিছা চাগে তুমি? তুমিতো ফিল্ম ইণ্ডাষ্ট্ৰিত কাম কৰি আছা চাগে এতিয়া? এনে কিমান বছৰ হৈছে আপুনি ইণ্ডাষ্ট্ৰিত কাম কৰা? ইণ্ডাষ্ট্ৰিত কাম কৰা মোৰ এই বছৰ 5 বছৰ হ'বগৈ আৰু। 5 বছৰ হ'বহি ন? তো তোমাক মই কথা এটা সুধিম যদি হেৰি নহয়। তুমি এনেই ডাইলগ এটা কৰিব, মানে মই ট্ৰাই এটা কৰিম মানে, তুমি পাৰিবা নোৱাৰা মানে ভালকৈতো চাব লাগিব ন। তো হয়তো এইটো উল্টা পুল্টাটো মুভি নহয়, অলপ ভাল এটা কমফৰ্টেবল অফিচিয়েল হ'ব। তো তুমি ডাইলগ এটা ক'বাচোন। এতিয়া মানে জাষ্ট অলপ গুণগুণাই দিবা, মই ক'ম এইটো, মোক ডাইলগটো অলপ কৈ চাবা মানে। মই এতিয়া স্কুলত আছোঁ যে। মই এতিয়া বৰ্তমান স্কুলত আছোঁ যে, সেইকাৰণে আকৌ। স্কুলত আছা? পটককৈ ক'ব পৰা হ'লে ভাল আছিল। মানে আমাৰ হাতত খুবেই প্ৰয়োজন মানে, এতিয়া সময় শ্বৰ্ট হৈ আহিছে। তো আই থিংক তোমাৰ লগত তুমি গুৱাহাটী আহিব পাৰিবা নেকি এইবাৰ? কেতিয়াকৈ বাৰু? এইটো মাহটো এনে গ'লেই দেখোন, এনেই 15-10 তাৰিখ ভিতৰত আহিব পাৰিবা নেকি? মই অকণমান টাইম দিয়কচোন, মই চাব লাগিব মানে হেৰি আকৌ মাতি চাই ল'ব লাগিব যে ময়ো। হয় নেকি? ঠিকেই আছে দেন। তুমি এইটো পাৰ্চনেল নাম্বাৰ হয় ন তোমাৰ? পাৰ্চনেল নাম্বাৰ হয়। তোমাক হয়তো মোৰ এছিষ্টেণ্টক কথা পাতিব পাৰি, এছিষ্টেণ্টে তোমাক কথা পাতিব চাগে কেইদিনমান পিছত। মইতো অলৰেডি ইমানকৈ মোৰো টাইম নহয়গৈ হা। ঠিক আছে বাৰু, মই আপোনাক পিছত ফোন কৰি আছোঁ অলপ পিছত হা। যেতিয়া এনেই আপোনাৰ টাইম কেতিয়া হ'ব এনেই? টাইমটো এতিয়া কেইটামান বজাত হ'ব? 2টামান বজাত ফোন কৰিবচোন বাৰু। ঠিক আছে, 2টামান বজাত মই ফোন কৰি আছোঁ হা। ঠিক আছে।